চাওক গাইছ গাড়ীয়ে গাড়ী পাৰ্বতী পাহাৰত অহা এইবিলাক মাৰুতি গাড়ী বাইক গাড়ীয়ে গাড়ী এইখন পাহাৰতে আছে পাৰ্বতী মাৰ মন্দিৰ মই দেখাই দিছো জুম কৰি সেইফালে সেইখন পাহাৰতে আছে পাৰ্বতী মন্দিৰ সো আমি সেইফালে দি যাম পাৰ্বতী মন্দিৰত আহিলে বলে কয় মানুহে কয় একেৰাহে 3 বছৰ আহিব লাগে গতিকে ময়ো আহিছো 3 বছৰ হৈ গৈছে মোৰ এইবাৰকলৈকে 4 বছৰে হ'ল মোৰ পাৰ্বতী মন্দিৰত অহা এতিয়া আমি গৈ আছো পাৰ্বতী পাহাৰত উঠিবৰ কাৰণে আৰু মানুহ চাওক মানুহ কিমান তাতে আৰু ইমান গৰম এতিয়া আমি ওপৰৰ পৰা তলত নামি গৈ আছো আৰু এয়া হৈছে গাইস আলু ফ্ৰাই আৰু ইহতে এটা আলু হয় এটা আলুৰে এইবিলাক হয় আৰু জানে আপোনালোকে 1 কেজি আলু 10 টকা আহে কিন্তু ইহতে এটা আলুতে 20 টকাকে উলিয়াইছে চাওক কিমান জানে ইনকাম কৰিব